যিমানে সুন্দৰী নহওক কিয় এই 5 ধৰণৰ যুৱতীক কেতিয়াও বিয়া কৰিব নালাগে। বিয়া মানুহৰ জীৱনৰ এটি গুৰুত্বপূৰ্ণ অধ্যায়। এই অধ্যায়ত এক নতুন জীৱন সন্নিৱিষ্ট থাকে বহু দায়িত্ব। দুগৰাকী মানুহ সুখে দুখে সংসাৰ কৰাৰ থাকে অংগীকাৰ। এই বিবাহৰ পিছত দুটি অজান মনৰ মিলন ঘটে। সেয়ে এই বিয়াৰ বাবে বহুতৰে ভয় আৰু চিন্তাও থাকে যে তেওঁৰ ভৱিষ্যত জীৱনসংগী কেনে হ'ব, কেনেকৈ পচন্দ কৰিব ইত্যাদি। তেনেহ'লে আহক কথা পাতোঁ কেনেকুৱা ধৰণৰ ছোৱালীক বিয়া কৰা উচিত নহয়। 1 নম্বৰতে মিছা কথা কোৱা ছোৱালী। কিছুমান ছোৱালী আছে যি সদায় মিছা কথা কয়। হয়তো আপোনাৰ লগতো এনেকুৱা এজনী ছোৱালীৰ লগত পৰিচয় বা চিনাকি আছে, আৰু ছোৱালী যদি আপোনাৰ লগত মিছা কথা কয় তেনেহ'লে সেইজনী ছোৱালীৰ পৰা দূৰত থাকক। কাৰণ আপুনি যদি সেই ছোৱালীক বিয়া কৰে তেতিয়াহ'লে আপোনাৰ লগতো মিছা কথা ক'ব, আৰু যি সংসাৰত মিছা কথা আছে সেই সংসাৰ কেতিয়াও সুখৰ হ'ব নোৱাৰে। 2 নম্বৰতে যি ছোৱালীৰ লগত আপোনাৰ পৰিচয় বা চিনাকি আছে আৰু আপুনি তাইকৈ বহু কথা জানে ইতিমধ্যে, কিন্তু যদিহে সেই ছোৱালীজনীয়ে আপোনাক তাই কিছু কথা গোপনে ৰাখিছে বা মিছা কৈছে, তেনেহ'লে সেই ছোৱালী আপোনাৰ প্ৰিয়জন হ'লেও ত্যাগ কৰা উচিত। কিয়নো সম্পৰ্কত স্বস্থতাৰ প্ৰয়োজন, আৰু মিছা কথাই যিকোনো সম্পৰ্কত বিষৰ দৰে কাম কৰে। 3 নম্বৰতে কাৰোবাক বিয়া কৰাৰ আগতে ছোৱালীৰ পৰিয়ালৰ কথা জানি লোৱা দৰকাৰী। কাৰণ যিকোনো মানুহে সংস্কাৰ আৰু শিক্ষা প্ৰথমতে পৰিয়ালৰ পৰা গ্ৰহণ কৰে। সেয়ে ছোৱালীজনী আপোনাৰ প্ৰিয়জন হ'লেও তেওঁ পৰিয়ালৰ কথা বিয়াৰ আগতে জানি নোলোৱাকৈ আগবাঢ়ি যোৱা ভুল হ'ব। 4 নম্বৰতে ছোৱালীয়ে অকণমান কথাতে খং ৰাগ কৰে, হঠাতে যিকোনো অৱস্থাতে হাই কাজিয়া লিপ্ত হয়। তেনে ছোৱালীক বিয়াৰ বাবে পচন্দ নকৰাই শ্ৰেয়। 5 নম্বৰতে প্ৰত্যেক মানুহৰ ভাল আৰু বেয়া দুটি গুণ থাকে। যি ছোৱালীয়ে মাত্ৰ তেওঁৰ ভাল গুণসমূহ আপোনাক প্ৰত্যক্ষ কৰাই বেয়া গুণসমূহ জানিবলৈ নিদিয়ে, তেনে ছোৱালীক বিয়াৰ ক্ষেত্ৰত প্ৰত্যাখ্যান কৰা উচিত। ধন্যবাদ।